দিনটো ইমান গৰম উঠিছে এখন মানে মেকআপ কৰিয়ে থাকিব লাগিব পাৰ্লাৰে যাম বুলি ভাবিলেও যাব নোৱাৰো নহয় এই বুঢ়ীজনীৰ পৰা শান্তি নাই তেনেকৈ কৰি থাকোঁ আৰু ঘৰতে প্ৰীতি কিমানো আৰু ষ্টাইল কৰি নাথাকা বাৰু তুমি হে কমচে কম মোৰ লগততো অকণমান লাগি দিবলৈ চেষ্টা কৰা দুজনী যা জ্বলি হৈছোঁ তুমি মোৰ দুখটো বুজিবা অকল যদি ষ্টাইলতে বহি থাকা অকল ময়ে যদি কাম কৰি থাকিব লাগে কেনেকুৱা লাগে মোৰ ভাল নালাগে নহয় এখন দুখন কৰিবলৈ চেষ্টা কৰিবা আকৌ চাহ আনিছোঁ খাই লওঁ চাহ খাই লোৱা ষ্টাইলটো অকণমান থোৱা আইও ষ্টাইল নকৰিলে কি হ'ব কিবা পাৰ্লাৰলৈ যাবলৈ দিয়ে নি বুঢ়ী মায়ে এই টাউনীয়া ধং এৰা আৰু সেইবোৰ গাঁৱলীয়ালৈ আহিলোঁ বুলি গাঁৱলীয়া হেৰি ল'ম নি কিবা যেনেকৈ আছিলোঁ তেনেকৈ থাকিম এই হ'ব দিয়া চাহকণ খাই লোৱা অকণমান খোৱা দিয়ক থেংক ইউ দেই তাতে থৈ দিওঁ সেই কেকটো ফালিবা ফালক আপুনি ফালক এই বুঢ়ীজনী কি হ'ব বাৰু আমাৰ প্ৰত্যেকটো কথাতে যে আমাক মান মাতে ইমান গালি আপুনি খাই আৰু কেনেকৈ থাকিম বাৰু কোৱাচোন মইতো ভাবিছোঁ ক'ৰবালৈ মুঠতে ওলাই যাম ক'লৈ যোৱা কথা ভাবিছা কিবা এটা কৰোঁ আৰু তেতিয়া খাব পাৰিম নিজে আজাদে থাকিব পাৰিম এনেকৈ থাকিব নোৱাৰি আৰু দেই তাকে দেই কিনো কৰিম ভাবিয়ে পোৱা নাই মই ইমান গালি সপনি প্ৰত্যেকটো কথাতে ফাউল ধৰিলে বাৰু কেনেকৈ থাকিম বাৰু এনেকৈ বাৰু আৰু সেয়া মতা যিটো আনিলে দেখিছাই তোমাৰটোৱে কি কয় নাজানো মোৰ আৰু মাকে যি কয় সেয়াহে একে চব একেই সদায় যিটো কয় সেইটোহে মোৰ লগত লাগেহি আৰু চব একেই কি হৈছে কি নহয় সেই কথাটো বাৰু নুসুধে আমাৰ গাত ভুল আছেও নাজানো তেওঁৰ গাত ভুল আছেও নাজানো আমাৰ গাত কি ভুল আছে তেওঁৰ গাতে ভুল কিবা আমুকলৈ যাওঁ নেযাবি আমুকলৈ যাওঁ নেযাবি সেনেকৈ থাকিব পাৰি নেকি কিবা মানুহ তাকে দেই তোমাৰতো বেছি প্ৰব্লেম হৈছে তুমি টাউনৰ ছোৱালী গাঁৱৰ বোৱাৰী হৈ তোমাৰতো বেছি প্ৰব্লেম হৈছে মোৰ আপুনি সেই ভাতৰ চুটোতে সোমাই কাম গাল কৰি থাকে নহ'লে কোনে বনাব কোনে খুৱাব বনাই বুঢ়ীজনীয়ে কৰিব আকৌ তাই কিবা ইণ্ডিয়া আনিছে নি আমাক বুঢ়ীজনীয়ে নাজানো আৰু কি কৰিম বুলি ভাবিছোঁ মানে মই ভাবিয়ে পোৱা নাই ইমান অশান্তিত আৰু জীয়াই থাকিব নোৱাৰি আৰু দেই কিবা এটা কৰিব লাগিব কি ভাবিছা বাৰু কোৱা কথাটো মই একো ভাবি পোৱা নাই তেওঁতো একো নকৰেই বাৰু চাহকাপ খাই লওকচোন ঠাণ্ডা হ'ব আজি আহিলে কথাটো পাতিব লাগিব তুমিও পাতিবা পাতিম কি এই বেজাৰী বুলি যে সেই বুঢ়ীজনী আছে তেওঁৰ ওচৰলৈকে যোৱা ভাল তাই কোনজনী বাৰু বেজি দি কোনজনী বেজাৰী বুঢ়ী এইফালে যে আছে যে কোন এই গাঁওখনৰ ইমত যে তাকে সেইজনী এটা কাম কৰিবা আজি তেওঁৰ লগত কথাটো প্ৰথমতে পাতিবা ভাইটিৰ লগত সি কি কয় কথাটো শুনি ল'বা যে ইমান অশান্তিত আৰু থাকিব নোৱাৰি তেওঁক এৰি থৈ যাম বুলিও আমি কোৱা নাই তেওঁতো ভাবিব লাগে আমাৰ কথা ময়ো পাতোঁ কি কয় যদি বেছি অশান্তি হয় সি বেজৰ ওচৰলৈ গৈ বুঢ়ীকে ইহঁতকে আজি ঠিক লগাবহে লাগিব নহ'লে আৰু এই শান্তিত জীয়াই থাকিব নোৱাৰি কেনেকৈ পাৰিবা এইবোৰ চোতাল সৰা কাঁহী বাতি ধোৱা কাপোৰ ধোৱা ইচ ৰাম তাই ভাগৰ কাপোৰ কেইটাও ধৰিহে দিব লাগিব পাৰিলে বুঢ়ী হ'লেও বেলেগ কথা বুঢ়ীও হোৱা নাই নিজে কিবা এটা কৰিব পাৰে আৰু এই বেজালী বুঢ়ীজনীৰ ওচৰলৈ গৈ কিবা এটা কৰিবই লাগিব কৰিহে এৰিম ৰাতিপুৱা ওলাবা তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা গৈ কৰিহে হ'ব পিছতো পিছ কথা যি হয় আগতে কৰি ল'ম কাকো সুধিবলৈ নাই আমি দুজনীয়ে পাতিছোঁ এতিয়া আমি আৰু কথাটো কিন্তু নজনাবা কাকো মৰিলেহে আৰু কাকো নকবা গৈ কৰিহে এৰিম যি হয় হ'ব পিছ কথা দেখা যাব বুঢ়ীজনীয়ে বা ওলাই যাবলৈ দিয়ে নিদিয়ে কিবা এটা বুদ্ধি কৰি ৰাতিপুৱাই যাব লাগিব এই কিবা এটা বুদ্ধি উলিয়াবা ৰাতিপুৱাই গৈ পিটিককৈ দুইজনী যাম আৰু পিটিককৈ আহিমগৈ বুঢ়ীজনী কিবা এটা বুদ্ধি কৰি থৈ যাব লাগিব খুৱাই বোৱাই দুইজনী বস্তুটো আনি মুঠতে কৰিহে এৰিম তাৰপিছত পিছ কথা যি হয় দেখা যাব সেইটোকে কৰিবা মুঠতে এইবাৰ এহেকত দিহে এৰিম লগতে ইহঁতকেইটাকো দি চাম কি হয় সিহঁতিও যে একদম আমাৰ কথা হেৰিয়ে নকয় বুঢ়ী যি কয় সেইটোকে ভাবি আমাৰ লগতে যে লাগেহি দেখা যাওক কি হয়
পিছ কথা বুঢ়ীয়েহে যেনিবা তেহেঁতক খুৱাই আছে দেখা যাব তেন্তে কালি ৰাতিপুৱা ওলাবা ঠিক আছে দিয়া কাপটো দিয়া আৰু তোমাৰ এইবোৰ ষ্টাইলবোৰ কমোৱা অকণমান মোৰ লগত লাগি ভাগি দিবা কেনেকে কৰিম আৰু ভাল আপুনি সেই কি নহ'লে মই ইয়াৰ পৰা পলামহে আৰু চব লৈ কৈ দিছোঁ হ'ব দিয়ক একদম বুঢ়ীজনীৰ কাৰণে শান্তিয়ে নোহোৱা হৈছে মোক কৈ ষ্টাইল এইবুলি দে কি আহে যায় মইতো ষ্টাইল কৰিমেই আৰু মই ষ্টাইল লগাকে থাকিবই নোৱাৰো আৰু কি দৰকাৰনো কিবা বুঢ়ীজনীয়ে যি কয় ক'ব আকৌ তেওঁ একেইহে অকণমান বুঢ়ীজনী কামকেইটা কৰিব নোৱাৰে কাৰণে তেওঁৱে কি অকল সোমাই থাকে ভাতৰ চৰু এডালতে ভালেই হৈছে মই অকণমান আৰামত থাকিবলৈ পাইছোঁ খাবলৈ পাইছোঁ তাতে কি দেখিছোঁ আৰু দিনৰ পিছত ওলাই যাম আৰু চব ভাল হৈ যাব ঠিক আছে